Hey dosto, welcome to my second channel. ক্ষমা কৰিব। Welcome to our Desi Tailor channel. আপোনালোকক পাছৰাতিৰ বাতলৈ স্বাগতম জনাইছো। হয় এই মাত্ৰ শ্ৰী নান্দু খান মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ শিক্ষাৰ্থীৰ ওচৰত আছে আমাৰ মোহাম্মদ নান্দু খান। আমি তেওঁলোকৰ পৰা শুনিব বিচাৰো ছাত্ৰ ছাত্ৰীসকলৰ কি মন্তব্য। হয় আমাৰ সন্মুখত দুজন ষ্টুডেণ্ট দেখা পাইছোঁ, সিহঁতৰ কিবা মতামত ল'ব বিচাৰিছোঁ। আহক আপোনালোকে। আৰে ইনি মাৰ তই খেল তই খেল। মাৰ হয় আপোনালোকে ইয়াতে কি কৰি আছে? দেখা পোৱা নাই নেকি আমি খেলি আছো বৰ্ডাৰত, আমি ইতিমধ্যে ইনিমি মাৰি আছো, আমাৰ 10টা সৈনিক মৰিলে নেকি? আপুনি নেখেলে নেকি? মোৰ মোবাইলেই নাই। কিয় আপুনি কি কৰে? মই টিকটকহে বনাওঁ। আপোনালোকে কিয় এক্সাম বাতিল হ'ব বিচাৰে? আপোনালোকে কিয় এক্সাম বাতিল হ'ব বিচাৰে? মইতো কৰা নাই। আপোনালোকে কিয় পঢ়া নাই? কাৰণ মই হলো আৰ্মি আৰু ই হল এক্টৰ, সেইকাৰণে আমি আপোনালোকে দেখা পাইছে আমাৰ ওচৰত দুজন ছাত্ৰ বহি আছে। হয় আপোনালোকে দেখা পাইছে আমাৰ দেশৰ ভৱিষ্যত কেনেকুৱা উজ্জ্বল হৈ আছে। এজন সৈনিক আৰু এজন টিকটকাৰে হ'ব এক্টৰ আৰু আমাৰ পাবজি মেন হ'ব সৈনিক। আমাৰ দেশ কিমান ওপৰত উঠিব চাই দিয়ক। এতিয়া আমি নেক্সট বাতৰিলৈ ওলাই যাবলৈ ওলাইছোঁ। এতিয়া আমি পৰৱৰ্তী নিউজলৈ আগবাঢ়িছো। হয় এইমাত্ৰ আমাৰ গৰুমাৰা হাইৰোডৰ পৰা নান্দু খানৰ ফোন আহিছে, আমি তাৰ ওচৰলৈ যাবলৈ বিচাৰিছো। আমাৰ নান্দু খান, হেল্ল' নান্দু খান। হয় নান্দু খান, তোমাৰ পৰা জানিব বিচাৰিছো এইমাত্ৰ গৰুমাৰা হাইৰোডৰ অৱস্থা কেনেকুৱা হৈ আছে এই লকডাউনৰ আবেলি বতৰত। হয় আমি বৰ্তমান গৰুমাৰা হাইৰোডৰ ওচৰতে আছোঁ। বৰ্তমান চাব পাৰে এটা পক পৰোৱা নাই, মানুহটো দূৰৰ কথা পক পৰোৱা নাই। হয় ইপাকে নাদেখাবি, ইপাকে দেখা পুলিচে গাড়ী দিব। হয় হয় আপুনি তাতে কিয় পঢ়াইছিল? আমাৰ ভয়তে না কৰোণাৰ ভয়তে? কওক কিয় এনে পলাইছিল? হে জানে না নাই আজিকালি যে কৰোণাৰ ভয়? কওক ক'বলৈ দিয়ক। কওক আপোনাকে সুধি আছো, আপুনি কওক। ক'বলৈ দিয়ক। হয় আপোনাকে সুধি আছো, আপুনি কওক যে বৰ্তমান কৰোণাৰ ভয়ত আপুনি কিয় লুকাইছিল? আমাক দেখাবাই কওক। মাস্ক পিন্ধা নাই মই। কিয় মাস্ক পিন্ধা নাই কওক। কি কম, আমি হলো পান খোৱা মানুহ। হয় আপোনালোকেতো পান খোৱা মানুহ, আমি দেখাতে গম পাইছো। কওক ডেইলি এটাকে মাস্ক কিনো। কিয় মাস্ক ক'ত? বৰ্তমান আপোনাৰ মুখত এখন মাস্ক নাই। ক'বলৈ দিয়ক। কওক ডেইলি এখনকে মাস্ক কিনো। হয় কওক। পিক পেলাওঁ। হয় কিন্তু মাস্কখন খুলিব পাহৰিলোঁ। আপোনালোকে জানে যে পান খোৱা মানুহসকলে কেনেকুৱা দৰিদ্ৰতাত পৰি গৈছে। আপোনালোকে জানে যে এখন মাস্ক পিন্ধি আৰু এখন মাস্ক পিন্ধিব লাগে, কাৰণ পিক পেলাৰ কাৰণে মাস্কখন খোলাৰ মনতে নাহেৰায়। হয় আপোনাৰ মুখত কিয় মাস্ক? নাই বৰ্তমান এই কৰোণাৰ টাইমত এইগিলা কথা নহ'ব যাব পাৰে আপুনি। ৰ'বচোন ৰ'ব। নাই আমাৰ বৰ্তমান আগত কিবা কাম আছে আহক। নাই আমাৰ আগত কিবা কাম আছে অলপ। Run. মানুহ পাল্লাত পড়লো ভাই। আপোনালোকক পাছৰত মই ষ্টুডিঅ'ত জন চিনাৰ ভাই। আপোনালোকে কিবা মন্তব্য দিব বিচাৰে যে আপোনালোকে এক্সামৰ কিবা মন্তব্য? আপোনালোকে